নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মৰ্ণিঙত উঠি মই পূজা পাঠ কৰি মেলি খাই ল'লোঁ এপল চাইডাৰ ভিনেগাৰ। তাৰপিছত ব্ৰেকফাষ্টত খালোঁ ৰুটি, আলু ভাজি আৰু নাৰিকল আৰু শুকান জলকীয়াৰে বনোৱা চাটনিৰে ৰুটিটো খাই ল'লোঁ। তাৰপাছত দুপৰীয়া লাঞ্চত খালোঁ পনীৰৰ চব্জি আৰু চালাড আৰু লগতে অকণমান আচাৰ লৈ ল'লোঁ বিকজ আচাৰ মোৰ ফেভৰেট হয়। এয়া ৰাতি ডিনাৰ কৰি ল'লোঁ। ৰাতি মানে কি 8:30ৰ ভিতৰত মই ডিনাৰ কমপ্লিট কৰি লওঁ। ডিনাৰত আছিলে আজি ৰুটি, দুপৰীয়াৰ বনোৱা পনীৰৰ চব্জি আৰু অকণমান আচাৰ লৈ লৈছোঁ।